ৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰ্মচাৰী পৰিষদৰ ৰাজ্যৰ জিলাই জিলাই আৰম্ভ হল কৰ্মচাৰী পৰিষদৰ ভিন্ন কাৰ্যসূচী জাতিধ্বংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰত কৰ্মচাৰী পৰিষদে আৰম্ভ কৰে প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়তো জিলা কৰ্মচাৰী পৰিষদে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এই কাৰ্যসূচীত জিলাখনৰ চৰকাৰী বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে সমান্তৰালভাৱে চিৰাং জিলাৰ বিজনী জিলা কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে তামুলপুৰতো জিলা কৰ্মচাৰী পৰিষদে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তামুলপুৰৰ বিভিন্ন আঞ্চলিক সমূহৰ কৰ্মচাৰী উপস্থিত থকাৰ লগতে তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতাসকলেও অংশগ্ৰহণ কৰে শিৱসাগৰতো কৰ্মচাৰী পৰিষদে বিধেয়ক বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি প্ৰকাশ কৰি প্ৰয়োজনত ইয়াতকৈ কঠোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিয়ে পৰিষদৰ নেতাসকলে নগাঁওতো জিলা কৰ্মচাৰী পৰিষদে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী সমান্তৰালভাৱে প্ৰতিবাদত উত্তাল হল লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে সমান্তৰালভাৱে কংগ্ৰেছ আৰু কৰ্মচাৰী পৰিষদে পৃথকে মানৱ শৃংখলেৰে জনজাতি মঞ্চৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সমান্তৰালভাৱে নিবনুৱা সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে 15 নম্বৰ ৰাজপথৰ ফৰেষ্ট চাৰিআলিত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো কৰ্মচাৰী পৰিষদে অৱস্থান ধৰ্মঘটেৰে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তুলিলে গোলাঘাটৰ ৰাজপথ অতি শীঘ্ৰে যদি চৰকাৰে এই আইন বাতিল নকৰে তেনেহলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৰাজ্যজুৰি আহ্বান জনোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদেও 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিব বিচৰা কাৰ্যক একেমুখে ধিক্কাৰ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক কটাক্ষ কৰি সমালোচনা কৰে সমান্তৰালভাৱে বঙাইগাঁওতো কৰ্মচাৰী পৰিষদে জাতিধ্বংসী বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ইফালে দেশতকৈ চাকৰি ডাঙৰ নহয় পানী সাৰুকত কৰি বৰপেটা জিলাৰ কৰ্মচাৰী পৰিষদে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘটেৰে বিভিন্ন প্ৰতিবাদী শ্লোগান আওৰাই চাউলখোৱা নদীৰ পাৰ অঞ্চল উত্তাল কৰি তোলে নিউজ ডেস্ক ৰিপৰ্ট VNS নিউজ